বন্ধুসকল, আকৌ এবাৰ আমাৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে বজাৰত গ'লে দেখা পাব যে যিবোৰ মানুহে ব্ৰইলাৰৰ মাংস বিক্ৰী কৰে, সেই মানুহবোৰে এটা ব্ৰইলাৰ কাটি থকা অৱস্থাত তেওঁলোকৰ ফাৰ্মত আৰু বহু কেইটামান ব্ৰইলাৰ থৈ দিয়ে। কিন্তু বন্ধুসকল, যিবোৰ ব্ৰইলাৰক থৈ দিয়ে সেই ব্ৰইলাৰবোৰ কিন্তু জানে যে অলপ পিছত মোৰ মৃত্যু হ'ব, তথাপিও কিন্তু তেওঁলোকে ফাৰ্মত তেওঁলোকৰ খাদ্য খাই থাকে, কোনো চিন্তা নকৰে, কোনো কি নকৰে। ঠিক তেনেদৰে বন্ধু বান্ধৱীসকল, আমাৰ পৃথিৱীত যিবোৰ মানুহো আছে সেইবোৰ কিন্তু ভালকৈ জানে যে আমাৰ জীৱনটো স্থায়ী নহয়, আমাৰ এদিন হ'লেও মৃত্যু নিশ্চিত। তথাপিও বন্ধু বান্ধৱীসকল, এই মানুহবোৰে সেইবোৰ কথা নাভাবি, মানে তাৰ যে মৃত্যু নিশ্চিত সেইটো কথা নাভাবি তেওঁলোকে কি কৰে যে তেওঁলোকৰ ধন সম্পত্তি, টকা পইচা বহুত জমা কৰি ৰাখে, বহুত টকা পইচা বেংকত থৈ দিয়ে আৰু মানুহৰ আগত অহংকাৰ কৰে। মানুহসকলে মানুহক দাম নিদিয়ে, মানুহক সন্মান নকৰে, মানে তেওঁলোকে টকা অহংকাৰ কৰে। গতিকে বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ যে আমালোকে পৃথিৱীত কেতিয়াও চিৰদিন জীয়াই নাথাকোঁ। গতিকে বন্ধু বান্ধৱীসকল, আমালোকৰ এই অস্থায়ী জীৱনটোত কেতিয়াও অহংকাৰ নকৰিবা। সকলোৰে লগত দুখীয়া ধনী সকলোৱে মিলি জুলি থাকিব চেষ্টা কৰিবা আৰু সকলোকে সন্মান কৰিবা শিকিবা। ধন্যবাদ।